বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জিৰ'ৰ পৰা ইংৰাজী পঢ়া আৰু লেখা শিকাম। প্ৰথমে শিকিম আমি অসমীয়া স্বৰবৰ্ণকেইটা, তাৰপিছত শিকিম আমি স্বৰচিহ্নকেইটা, তাৰপিছত শিকিম আমি অসমীয়া ব্যঞ্জন বৰ্ণকেইটা। প্ৰথমে আমি শিকিম অসমীয়া স্বৰবৰ্ণকেইটা। স্বৰবৰ্ণ, যাক ইংলিছত ভাৱেল বুলি কয়। স্বৰবৰ্ণ আৰু ইয়াৰ ইংৰাজী উচ্চাৰণ। অটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ। আটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ বা ডাবল এ। হ্ৰস্বইটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই। দীৰ্ঘইটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই বা ডাবল ই। হ্ৰস্বইটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ইউ। দীৰ্ঘইটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ইউ বা ডাবল অ'। ৰিটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ আই। এটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ই। ঐটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ আই বা এ আই। ওটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ। ঔটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ ইউ বা এ ইউ। ঠিক আছে বন্ধুসকল, এইকেইটা হ'ল অসমীয়া স্বৰবৰ্ণৰ ইংৰাজী উচ্চাৰণ। তাৰপিছত আমি শিকিম অসমীয়া স্বৰচিহ্নকেইটা। বন্ধুসকল, এইকেইটা হ'ল আমাৰ স্বৰচিহ্ন। অৰ কোনো চিহ্ন নাই। আটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ বা ডাবল এ। হ্ৰস্বইকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই। দীৰ্ঘইকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই বা ডাবল ই। হ্ৰস্বকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ইউ। দীৰ্ঘকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম ইউ বা ডাবল অ'। ৰিকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ আই। একাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ই। ঐকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ আই বা এ আই। উকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ। ঔকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ ইউ বা এ ইউ। ঠিক আছে বন্ধুসকল, এইকেইটা হ'ল আমাৰ স্বৰচিহ্ন। আকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম এ বা ডাবল এ। হ্ৰস্বইকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই। দীৰ্ঘইকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম আই বা ডাবল ই। হ্ৰস্বকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম ইউ। দীৰ্ঘকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম ইউ বা ডাবল অ'। ৰিকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম আৰ আই। একাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম ই। ঐকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম অ আই বা এ আই। উকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম অ। ঔকাৰ চিনটো লিখিবলৈ ব্যৱহাৰ কৰিম অ ইউ বা এ ইউ। ঠিক আছে বন্ধুসকল, এইকেইটা হ'ল আমাৰ স্বৰচিহ্ন। তাৰপিছত শিকিম আমি অসমীয়া ব্যঞ্জন বৰ্ণকেইটা। কটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি কে। খটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি কে এইচ। গটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জি। ঘটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জি এইচ। ঙটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন জি। প্ৰথম স্বৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি চি এইচ। দ্বিতীয় স্বৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি চি ডাবল এইচ। বৰ্গা জটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জে। ঝটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জে এইচ। নিয়টো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন ৱাই এ। টটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি। থটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি এইচ। ডটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি। ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি এইচ। মূৰ্ধন্য ণটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন। তটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি। থটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি এইচ। দটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি। ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি এইচ। নটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন। পটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি পি। ফটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি পি এইচ। বটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ভি। ভটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি বি এইচ। মটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এম। ঝটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ৱাই। ৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ। লটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এল। ৱাবটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডব্লিউ নাইবা ভি। শ্বটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এছ এইচ। শ্বটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এছ এইচ। দন্তীয়া শটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এইচ। শটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এইচ। ক্ষটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি কে এইচ এইচ। দৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ। ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ। অন্তুষ্টটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ৱাই। ঠিক আছে বন্ধুসকল, এইকেইটা হ'ল আমাৰ ব্যঞ্জন বৰ্ণ।